আজি কেইদিনমান আগতে মই যেতিয়া গম পাইছিলো যে বড়োলেণ্ডত আমাৰ অন্তঃৰাষ্ট্ৰীয় নলেজ ফেষ্টিভেল আয়োজন কৰা হৈছে আৰু তেতিয়া আমাৰ পিটিআইৰ চিফ অনুপ বড়ো ডাঙৰীয়া মোক টেলিফোন কৰি কৈছিল এই ডাঙৰীয়া আমাৰ অনুষ্ঠানলৈ আপুনি আহিব লাগিব আৰু ঠিক তেনেকৈ আজি ইয়াত উপস্থিত হৈছো মই যেতিয়াৰ পৰা ৰাজনীতি কৰিছো তেতিয়াৰ পৰা মই শুনা নাছিলো যে আমাৰ নৰ্থ ইষ্টত কোনোবা ৰাজ্যত যে অন্তঃৰাষ্ট্ৰীয় জ্ঞান মহোৎসৱৰ আয়োজন কৰিছে বুলি মই প্ৰথমবাৰ শুনিলো যে বড়োলেণ্ডত জ্ঞান মহোৎসৱৰ আয়োজন কৰা হৈছে আৰু সেইকাৰণে মই পিটিআইৰ চিফ অনুপ বড়ো ডাঙৰীয়াৰ লগতে তেওঁৰ গোটেই টিমটো মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাইছো যে জ্ঞান মহোৎসৱ আয়োজন কৰাৰ কাৰণে ইতিমধ্যে অনুপ বড়ো ডাঙৰীয়াৰ পৰা কিছু কথা গম পালো প্ৰায় 20খন দেশৰ ইয়াত প্ৰতিনিধি আহিছিল আৰু তেওঁলোকে নিজৰ নিজৰ বক্তব্য ৰাখিছিল বিভিন্ন বিভাগত কিছু সময়ৰ পিছতে কিছু সময়ৰ আগতে মই অসম চৰকাৰৰ কৃষি মন্ত্ৰীক লগ পাইছিলোঁ আৰু তেওঁ কৈছিল যে আমি অসমত কেনেকৈ আমি খেতি কৰিব লাগিব আমাৰ কেনেকৈ আয় দুগুণ কৰিব লাগিব তেনেধৰণৰ কথাবিলাক তেওঁ কৈছিল আৰু তেনেকৈ নিশ্চয় তেনেকৈ জ্ঞানৰ কথা বহুত হয়তো বক্তাই আপোনালোকক বক্তব্য ৰাখিছিল আৰু নিশ্চয় ইয়াৰ পৰা যথেষ্ট আপোনালোক উপকৃত হ'ব মই বেছি দীঘলীয়া কৰিব বিচৰা নাই কাৰণ কেইবাজনো বক্তাই ইতিমধ্যে মঞ্চত উপবিষ্ট আছে তাৰ উপৰিও আপোনালোক আমাৰ মুম্বাইৰ পৰা অভিনেতা সোনু সুদ ডাঙৰীয়াৰ বক্তব্য আপোনালোক শুনিব মই দুটামান কথাই ক'ব বিচাৰিছো নিশ্চয় আপুনি জানে যে মই পেট্ৰলিয়াম এণ্ড নেচাৰেল গেছ লেবাৰ এণ্ড এমপ্লয়মেণ্ট বিভাগৰ মই ৰাজ্যিক মন্ত্ৰী হিচাপে ভাৰত চৰকাৰ মোদী চৰকাৰত আছো আৰু আমিও এই বড়োলেণ্ডৰ কাৰণে আমি কি কি কৰিছো তাৰ দুআষাৰ মই আপোনালোকক আগত দাঙি ধৰিব বিচাৰিছো নিশ্চয় আপোনালোকে গম পাইছে যে আমি আমাৰ এই বড়োলেণ্ডত আমাৰ যি বঙাইগাঁও ৰিফাইনাৰী এই বঙাইগাঁও ৰিফাইনাৰী 2.7 মিলিয়নৰ ৰিফাইনাৰী আমি ইয়াক এক্সপাণ্ড কৰিবলৈ গৈ আছো য'ত নেকি 5 মিলিয়নৰ ৰিফাইনাৰী কৰিবলৈ গৈ আছো ইয়াত আমাক 1200 বিঘা মাটি লাগিব আৰু ইতিমধ্যে অনুপ বড়ো ডাঙৰীয়াই ইতিমধ্যে আমাক 500 বিঘা মাটি দিয়াৰ কথা ইতিমধ্যে তেওঁ ঘোষণা কৰিছে মই আশা ৰাখিছো খুব সোনকালে যাতে আমি 1200 বিঘা মাটিটো পাওঁ আৰু খুব সোনকালে যাতে আমি বঙাইগাঁও ৰিফাইনাৰী এক্সপাণ্ডৰ কাম আমি আৰম্ভ কৰিব পাৰোঁ কাৰণ এই এক্সপাণ্ড হোৱাৰ পিছত নিশ্চয় ইয়াত ৰোজগাৰ বাঢ়িব আমাৰ এমপ্লয়মেণ্ট জেনেৰেট হ'ব আৰু সেইকাৰণে ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও আমাৰ পেট্ৰলিয়াম মিনিষ্ট্ৰীত বিভিন্ন সময়ত এই কথাটো উত্থাপন কৰি থাকে যে খুব সোনকালে বঙাইগাঁও ৰিফাইনাৰী এক্সপাণ্ড হ'ব লাগিব আৰু এই কথা খুব গুৰুত্ব আকাৰে ইতিমধ্যে আমি পেট্ৰলিয়াম মিনিষ্ট্ৰীয়ে ইতিমধ্যে সিদ্ধান্ত লৈছোঁ যে বঙাইগাঁও ৰিফাইনাৰীত আমি 2.7 মিলিয়নৰ পৰা 5 মিলিয়ন কৰিবৰ কাৰণে সিদ্ধান্ত লোৱা হৈছে ইয়াত মোৰ সৈতে উপস্থিত আছে আমাৰ নুমলীগড় ৰিফাইনাৰী ইণ্ডিপেণ্ডেণ্ট ডাইৰেক্টৰ তেওঁৰ লগত আজি কিছুদিন আগত আমি আলোচনা কৰিছিলোঁ যে আপোনালোক জানে বিজেপিত এখন আৰ্মি স্কুল খোলা হৈছে এই আৰ্মি স্কুল প্ৰায় 16 কোটি টকা খৰচ কৰা হ'ব আৰু বিটিআইৰ ফালৰ পৰা ইতিমধ্যে মাটি দিয়া হৈছে আমি ভাবোঁ যেতিয়া 2020 চনত যেতিয়া শান্তি চুক্তি হৈছিল কাৰণ আপুনি জানে এই অঞ্চল যথেষ্ট অশান্ত অঞ্চল আছিল যেতিয়া বাজপেয়ীৰ গভৰ্ণমেণ্ট হৈছিল আৰু সেই সময়তে শান্তি আলোচনা হোৱাৰ পিছত এই অঞ্চলৰ কেনেকৈ উন্নয়ন হ'ব তাৰ ওপৰত বিভিন্ন ধৰণৰ কাম কৰি থকা হৈছিল আজি যথেষ্ট উন্নয়ন হৈছে আমি ভাবিছোঁ আৰু উন্নয়ন হ'ব লাগিব বড়োলেণ্ড পিটিআই তাৰ কাৰণে ইতিমধ্যে আমাৰ চৰকাৰ ফালৰ পৰা কেন্দ্ৰ চৰকাৰে হওক বা অসম চৰকাৰৰ ফালৰ পৰা
বিভিন্ন আঁচনি ইতিমধ্যে আমি হাতত লৈছোঁ। মই কৈছোঁ বিজিত এখন আৰ্মি স্কুল কৰা হৈছে, যদি 16 কোটি টকা খৰচ কৰা হ'ব আৰু সেইকাৰণে নুমলীগড় বাহিনীৰ ফালৰ পৰা ইতিমধ্যে আমি CSR ফাণ্ডৰ যোগেদি 1,90,00,000 টকা ইতিমধ্যে দিয়া হৈছে আৰু তাৰ কাম ইতিমধ্যে আমি আৰম্ভ কৰিছোঁ। আমি ভাবোঁ যে BTRৰ ল'ৰা ছোৱালী আমাৰ এই আৰ্মি স্কুলত পঢ়ক, দেখভাল তেওঁলোক জাগি উঠক, এনেধৰণৰ কাম ইতিমধ্যে আমি এই আৰ্মি স্কুলৰ যোগেদি কৰিবৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত লৈছোঁ। তাৰ উপৰি ইতিমধ্যে আপোনাক জনাইছোঁ আমি BPCL ভাৰত পেট্ৰলিয়াম লিমিটেডক ইতিমধ্যে কৈছোঁ এই আমাৰ বড়োলেণ্ডত নতুন নতুন ঠাইত য'ত নেকি বহু দূৰত পেট্ৰল পাম্প আছে, তাত কেনেকৈ আমি পেট্ৰল পাম্প কৰিব পৰা যায় তাৰ কাৰণে ইতিমধ্যে ছাৰ্ভে কৰিবলৈ কোৱা হৈছিল আৰু এটা ছাৰ্ভে ইতিমধ্যে ৰিপৰ্ট দাখিল কৰা হৈছে। খুব সোনকালে আমি BTRৰ পৰা যদি আমি মাটি পাম, নিশ্চয় আমি প্ৰথম পৰ্যায়ত 10টা পেট্ৰল পাম্প কৰিবৰ কাৰণে ইতিমধ্যে আমি সিদ্ধান্ত লৈছোঁ ভাৰত পেট্ৰলিয়াম ফালৰ